तामुलपुरनि दहा आहार खाथायाव खासि बिसि बुथारनाय जाथाय फिसाया हरसे लावथिजों बुयै बुयै बुथारदों बिसिखौ थांनाय हराव 35 बोसोरनि सुहान मुन्डा आरो बिथांनि बिसि सुनाथि मुन्डाया जयै जौ लोंदोंमोन। उनाव माबा मोनसे बाथ्राखौ लानानै सानैनि गेजेराव नांज्लायनाय जादोंमोन। बेनि उनाव हरसे न' सिङाव लावथिजों बुयै बुयै बुथारो बिसि सुनाथि मुन्डाखौ। सासे 2 दाननि हौवासा गथ' आरो 3 उन्दै उन्दै हिन्जावसाफोरनि बिमामोन सुनाथि मुन्डाया। फुङाव सुनाथि मुन्डानि फिसाजोआ गाबबाय थानाय नुनानै जायगानि सुबुङा खौरां लानायावसो न' सिङाव आइजोनि गोथै सह'खौ नुनानै जाथायनि सोमोन्दै मिथिनो हायो। মানে আমি ঘৰত কিবা ভাত আঞ্জা খাই কিনে ঘৰৰ পৰা মানে আহি আছিলোঁ। ৰাস্তাত ওলাই আহিছোঁ মানে মালিকৰ লগত দোকান যাম বুলি। পাছত আপিটো কান্দি কান্দি যাই আছে। পাছত মই সুধিলোঁ আপি কি হ'ল বুলি। পাছত কৈ আছে মাৰা গেল এনেকৈ ক'লা। পাছত আৰু আমি সোমাই গ'লোঁ। সোমাই নিখন চাই আছোঁ যে সঁচা কথাটো হৈছে। কাৰণ মানে দুয়ো ঘৈণীয়েকে গিৰাকে মাল খাইছিল। এখন গাঁৱত মদ বিক্ৰী কৰে নেকি? এখন গাঁৱততো বৰ্তমান নকৰে, এইটো হিচাপত কৰে নদীৰ সিপাৰত। মদৰ কাৰণে এনেকুৱা হৈছে নেকি? মদে খাইতো এনেকৈ হৈছে। আইচি কুমাৰীকটা তেওঁ মোক কল কৰি ক'লে যে এটা মাৰ্ডাৰ কেছ ৰিপৰ্ট হোৱা বুলি দহা অঞ্চলকটা গাঁও, আৰু সেই গতিকে মই ইনকুৱেষ্টৰ কাৰণে ইয়ালৈ আহিলোঁ। আৰু ইয়াত আপোনাৰ ইয়াৰ হাজবেণ্ড হয় আপোনাৰ যোনজন ডিজিজ হয়, ডিজিজজনৰ নাম আছে আপোনাৰ সুনতি মুণ্ডা, বয়স এৰাউণ্ড 28 ইয়াৰ্ছ, আৰু হাজবেণ্ড হ'ল সোহন মুণ্ডা, বয়স এৰাউণ্ড 30 ইয়াৰ্ছ। চ' ইয়াৰ উইটনেছ মতে যি দেখিছোঁ যে কিবা কোৱাৰেল হৈছিল তেওঁলোকৰ মাজত লাষ্ট নাইট, আৰু মৰ্ণিং সেই ডেড বডিটো আপোনাৰ ৰিট্ৰিভ কৰা হৈছে। আৰু সেইকাৰণে আমি লোকেল থানা আহিলোঁ, IC আছে, লগতে আমাৰ DSP চাহাব আছে। আমি ইনকুৱেষ্টখিনিও কৰিলোঁ, আৰু ইনকুৱেষ্ট কৰি বডিটো এতিয়া 4গৰাকী সন্তান আছে, 3 গাৰ্ল চাইল্ড আছে আৰু 1 বয় চাইল্ড আছে। বয় চাইল্ডটো যিহেতু 2 মান্থছৰ হয়, তেওঁক মানে তেওঁৰ মাহীয়েকে এতিয়া কেয়াৰ ল'ব। আৰু 3গৰাকী আপোনাৰ যিখিনি গাৰ্ল চাইল্ড আছে, গাৰ্ল চাইল্ডখিনিক আমি ইতিমধ্যে আমি বাক্সাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰৰ লগত যোগাযোগ হৈছোঁ, আৰু তেওঁ আমাক সেই আজি চাইল্ড ৱেলফেয়াৰ কমিটিত আমি প্ৰডিউচ কৰিম বেবীখিনিক, আৰু বেবীখিনি প্ৰডিউচ কৰাৰ পিছত আমি চাইল্ড কেয়াৰ ইনষ্টিটিউট নাইবা ওৱান ষ্টপ চেণ্টাৰ ৰখাৰ ব্যৱস্থা কৰিছোঁ। আমি এই কণ্টেক্টত আছোঁ, কমিউনিকেশ্যনত আছোঁ, আৰু ডিউ প্ৰচেছ আমি এতিয়া ফ'ল' কৰি আছোঁ। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।